নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকক মোৰ RT786 চেনেললৈ স্বাগতম জনাইছোঁ। আজি কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই ৰচিদুল। আজি গুৰুত্বপূৰ্ণ খবৰটো হ'ল বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈ গ'ল 31,06,592 জন। মৃত্যু হোৱা লোকৰ সংখ্যা 2,14,640 জন। আটাইতকৈ বেছি লোক মৃত্যু হৈছিল আমেৰিকাত 56,862 জন। আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছিল আমেৰিকাত 10,22,259 জন। কেইখনমান দেশত কৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যাৰ তথ্য। আমেৰিকাত 56,862 জন, স্পেইনত 23,822 জন, ইটালীত 27,359 জন, ফ্ৰান্সত 23,293 জন, চীনত 4,633 জন, ইৰাণ 5,877 জন, ইংলেণ্ড 21,092 জন, বাংলাদেশ 155 জন, পাকিস্তান 312 জন, নেপালৰ মৃত্যুৰ সংখ্যা আছিলে 0, ৰাছিয়া 867 জন, গ্ৰীচ 138 জন, জাপান 385 জন, ভাৰত 977 জন। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 31,360 জনলৈ বৃদ্ধি পালে। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহিত হোৱা লোকৰ সংখ্যা 977 জনলৈ বৃদ্ধি পাইছে। ভাৰতত বিভিন্ন ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা: অসমত 37 জন, মহাৰাষ্ট্ৰত 9,317 জন, তামিলনাডু 2,850 জন, দিল্লীত 3,314 জন, তেলেংগানা 1,009 জন, ৰাজস্থান 2,364 জন, উত্তৰ প্ৰদেশ 2,053 জন, কেৰালাত আছে 485 জন, অন্ধ্ৰপ্ৰদেশ 1,259 জন, মধ্যপ্ৰদেশত 2,387 জন, গুজৰাটত 3,774 জন, কৰ্ণাটক 523 জন, হাৰিয়ানা 308 জন, জম্মু কাশ্মীৰ 565 জন, পাঞ্জাৱ 342 জন, পশ্চিমবংগ 697 জন, বিহাৰ 366 জন, উত্তৰাখণ্ড 54 জন, ছত্তীশগড় 56 জন, লাডাখ 22 জন, আন্দামান আৰু নিকোবৰ 33 জন, ছত্তীশগড় 38 জন, ঝাৰখণ্ড 106 জন, মণিপুৰ 2 জন, অৰুণাচল প্ৰদেশ 1 জন, মিজোৰাম 1 জন, মেঘালয়। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল অখিল গগৈৰ মুক্তিৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ আলফা স্বাধীন পত্ৰ। কৃষক নেতা অখিল গগৈ আৰু অন্য কাৰাবন্দী প্ৰতিবাদী নেতা মুক্তিৰ দাবীৰ সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা স্বাধীনে এইবাৰ পত্ৰ প্ৰেৰণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীলৈ। সংগঠনটোৰ প্ৰচাৰৰ দায়িত্বত থকা ৰূপক অসমে মঙলবাৰে এটা ভিডিঅ'ৰ যোগে প্ৰধানমন্ত্ৰীলৈ পঠোৱা পত্ৰখন পাঠ কৰে। এই পত্ৰত শেহতীয়াকৈ COVID-19 বিভীষিকাৰ পাছতো অখিল গগৈৰ লগতে অন্য প্ৰতিবাদী নেতাসকলক বন্দী কৰি থোৱাক লৈ অসন্তুষ্টিৰ প্ৰকাশ কৰে। লগতে এই বিষয়ত প্ৰধানমন্ত্ৰীয়ে অচিৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আলফা স্বাধীনে। পত্ৰত লগতে উল্লেখ কৰা হৈছে যে অখিল গগৈক কোনো দুৰ্গুৰ অপৰাধৰ দৰে ব্যৱহাৰ কৰাটো অনুচিত হৈছে। মানৱীয়তাৰ খাতিৰত গগৈক মুক্তি পোৱাটো উচিত বুলিও উল্লেখ কৰে। পত্ৰত প্ৰণিধানযোগ্য যে কৃষক নেতা অখিল গগৈ বৰ্তমান বন্দী হৈ আছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত।